হেল্ল' বন্ধুসকল, বহুত দিনৰ মূৰত 31 ডিচেম্বৰ বুলি আজি আৰু আহিছোঁ আমি খানা খাম বুলি। গাহৰি খানা হ'ব 31 ডিচেম্বৰ বুলি লাষ্ট। এই আৰু এটা লাগি আছে ভিতৰত, মই বাহিৰত অকণমান দেখাই লওঁ মালটো কেনেকুৱানো হৈছে। ব'লক, এইজন আমাৰ আজি কৰ্মকৰ্তা। আজি চুঙাত দিয়া গাহৰি হ'ব পূৰা। অঁ, এওঁ পূৰা লাগি আছে এয়া। এইপিনে জুই ষ্টাৰ্ট দিম এতিয়া আমি দুইটাই একাহি একাহি খাম। এয়া মাংস দেখিছে, এয়া আৰু তলত মাংস বেছি নহয় 2 কেজিমান আনিছোঁ। গামলাটো সৰু সৰু দেখিছে, খালি ডাঙৰ সৰহকৈ আছে। দুটাৰ কাৰণে আমি পূৰা মিলিজুলি খাই থাকিব লাগে পূৰা। জানুৱাৰী বুলি চাই থাকিব, সদায় ভিডিঅ' চাই থাকিব আমাৰ, আমি আহি থাকিম নহয় এনেকৈ। জানুৱাৰী বুলি খাম আৰু খানাটো ভালকৈ আজি। শেষ বুলি এইটো শেষ হৈ নাযায় বছৰ। আজি খাব লাগিব খানাটো। এটা কথা জানেই নে, আমাৰ বাঁহ বিচাৰিবলৈ ইমান দিগদাৰ হোৱা নাই, কাৰণ আমাৰ এক্সৰে দিয়া আমাৰ দুইটাকে বাঁহ দুটা সেই দুটাই হৈ গৈছে। দুটা বাঁহ আমাৰ এই দুটা বাঁহ দুটা ৰ'ব দেখাই দিছোঁ। এইকেইটা এক্সৰে দিয়া বাঁহ এই দুটা। অঁ, এই দুটা বাঁহ কম হোৱা নাই, বাৰীতটোতো বাঁহ আছে। তাৰ উপৰিও এই দুটা আমাৰ এক্সৰে দিয়া বাঁহ দুটা। এই দুটাতে আমি গাহৰি বনাই খাম বুলি ভাবিছোঁ আৰু আপোনালোকে চাই থাকিব শেষলৈকে, কেনেকুৱা লাগিলে ক'ব। এয়া প্ৰায় 2 ঘণ্টামান পাছত হৈছেগৈ আৰু ফাইনেলি খাব পৰা। এইটো 2 নম্বৰটো ওলাইছে। এইটো ফাইনেল ৰিপৰ্টটো। এইটো আমাৰ আজি গাহৰি। আজি আৰু আজিলৈ ইমানেই, খাই আপোনাক পাছত কাইলৈ এইটো দেখাই দিম। আজি ইমানেই।